নমস্কাৰ প্ৰিয় দৰ্শক সদায় এটা কথা মনত ৰখাটো উচিত যি ঠাইত 4-5 জনে মিলি কিছুমানৰ বেয়া কথা পাতি আছে সেই ঠাইত গৈ কেতিয়াও বহিব নালাগে কাৰণ সেই ঠাইত বহি আপুনিও সেই মানুহকেজনৰ লগত আনৰ ভাল বেয়া গুণ গাব আৰু আপুনি উঠি অহাৰ পিছত ঠিক সেই কেজন মানুহে আপোনাৰো ভাল বেয়া গুণ গাব সেইভাবে এনেকুৱা ঠাইত কেতিয়াও নাযাব যি ঠাইত 4-5 জনে মিলি কিছুমানৰ বেয়া কথা পাতি আছে বা ভালেই কথা পাতক আৰু এই কথাটো মই এনে আপোনালোকক শুনালো কাৰণ এই কথাটো প্ৰায়েই আমি দেখিবলৈ পাওঁ যে আমাৰ লগ বন্ধু কেইজনমান বহি আছে তাত কিছুমানৰ গাঁৱৰ কোনোবা এঘৰ মানুহৰ কথা পাতি আছে আৰু তাত গৈ আমিও যোগদান দিওঁ আৰু কিছু সময় পিছত আমি যেতিয়া উঠি আহো কিন্তু আমাৰ পিছপৰাৰ লগে লগে আমাৰ যিখিনি ভাল বেয়া কথা সেইখিনি কথা তেওঁলোকে পুনৰ ষ্টাৰ্ট কৰি দিয়ে আসলতে আজিৰ টপিকটো এইটো নাছিলে কিন্তু মই তথাপিও আপোনালোকক শুনালো এই কথাটো সদায় মনত ৰাখিব আজিৰ টপিকছ মই লৈ আহিছো আপোনালোকৰ বাবে যিকোনো এটা কাম আৰম্ভ কৰাৰ আগতে এটা আপুনি দৃঢ় প্ৰতিজ্ঞা কৰি লওক যে এই কামটো মই যেতিয়ালৈকে সফলতা লাভ নকৰো তেতিয়ালৈকে মই এই কামটো কৰিয়েই থাকিম কাৰণ এই কথাটো এইভাবে আমাৰ জীৱনত দৰকাৰ আজিকালি মানুহবোৰ আপোনালোকে জানে কিবা এটা যদি আপুনি নতুনকৈ ষ্টাৰ্ট কৰিছে আপোনাৰ ওপৰত মানুহে হাঁহিব প্ৰথমতে হাঁহিব আপোনাক নেগলেক্ট কৰিব আপোনাক তেওঁলোকে নানান ধৰণৰ কথা ক'ব যে এই কামটো ভাল নহয় এই কামটো কৰি একো লাভ নহব এনেকুৱা ধৰণৰ আপোনাক ডিমোটিভেট কৰিব আৰু যেতিয়া এই ডিমোটিভেটত আপুনিও আপোনাৰ মনটোৱে সদায় মানুহৰ প্ৰশংসা বিচাৰে আৰু প্ৰশংসা বিচাৰাৰ ফলত আপুনি যেতিয়া তেওঁলোকৰ এনেকুৱা কিছুমান নিগেটিভ কথা শুনিবলৈ পাব তেতিয়া আপোনাৰ মনটো কি সেই কামটোৰ প্ৰতি যিমানখিনি আপোনাৰ ইণ্টাৰেষ্ট থাকিব লাগে সেই ইণ্টাৰেষ্টখিনি আপোনাৰ ভংগ হৈ যায় সেইভাবে যিকোনো কাম আপুনি আৰম্ভ কৰাৰ আগতে মনে প্ৰাণে সেই কামটোৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞা ল'ব লাগিব যে মই এই কামটো যোনে যি নকক মই এই কামটো কৰিমেই তেতিয়াহে সেই কামটোত আপুনি সফলতা লাভ কৰিব পাৰিব ঠিক তেনেকৈ আজিকালি প্ৰায়েই সোশ্যাল মিডিয়াত সকলোৱে ব্যস্ততা দেখুৱাইছে কাৰণ সোশ্যাল মিডিয়াৰ থ্ৰুৰে আজিকালি বহুত টকা বহুতে উপাৰ্জন কৰি আছে কিন্তু ইয়াৰে কিছুমান মানুহ যিবোৰ মানুহৰ মনটো হয়তো সোশ্যাল মিডিয়াত এক্টিভ হ'বলৈ বিচাৰে কিন্তু তেখেতসকলৰ লাজ বা তেখেতসকলৰ ওচৰ পাজৰীয়া যি মানুহবোৰে কি ক'ব তেখেতে কেমেৰাটো মুখৰ সন্মুখত লৈ আকৌ সেইবোৰ কথা ভাবি তেখেতে মোবাইলটো থৈ দিয়ে বা কেমেৰাটো থৈ দিয়ে কাৰণ ওচৰ চুবুৰীয়াই তেখেতক কি ক'ব আৰু এই প্ৰশ্নটোই হৈছে জীৱনৰ আটাইতকৈ বাধাৰ প্ৰশ্ন আপুনি যিকোনো কাম কৰাৰ আগতে আপুনি প্ৰথমতে নিজৰ কথা নাভাবি নিজৰ মনৰ ইচ্ছা কথা নাভাবি আপুনি প্ৰথমতে ভাবে কি ওচৰ চুবুৰীয়াই আপোনাক কি ক'ব গতিকে এই প্ৰশ্নটো সাইড কৰি আপুনি নিজৰ কামত আগবাঢ়ি যাওক আপুনি যি কাম কৰিব লৈছে মনেৰে 100% সেই কামটোত মনোযোগ দি সেই কামটো কৰক আপুনি এদিন নহয় এদিন সেই কামটোত যেতিয়া সফলতা লাভ কৰিব সেই হাঁহি থকা মানুহবোৰেই সেই হাঁহা মানুহবোৰেই আপোনাক প্ৰশংসা কৰিব কথাখিনি যদি ভাল লাগিছে ভিডিওটো লাইক এটা কৰি দিব লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিও আপোনালোকৰ বাবে আনিয়ে থাকো লগ পাম নেক্সট ভিডিওত এনেকুৱা এটা টপিকছ লৈ তেতিয়ালৈকে ধন্যবাদ